নমস্কাৰ, মই বন্দনা। আজি মই আপোনালোকৰ ওচৰত মোৰ অলপ মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰিছোঁ। ক'ব পাৰে 2020 আৰু মোৰ মনৰ কিছু ব্যক্তিগত অনুভৱ। ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰোঁ একো ভাবি পোৱা নাই, কাৰণ 2020 মানুহক এনেকৈ এইবাৰ গ্ৰাস কৰি পেলাইছে। কৰোণা মহামাৰীৰ পৰা আৰম্ভ কৰি অসমৰ বানপানী, বাঘজানৰ অগ্নিকাণ্ড। গতিকে এই সকলোবোৰৰ মাজত আমাৰ মানৱ জাতিৰ লগতে পশু পক্ষী সকলোকে আদি কৰি ইমানখিনি যে অনিষ্ট হ'ব, সেইটো হয়তো কোনেও ভাবিব পৰা নাছিলে। যদি এই সকলোবোৰ বিষয়ে দকৈ ভাবি চাবলৈ যাওঁ, আমি এই পৃথিৱীখনৰ পৰা বহুত মানুহ হেৰুৱালোঁ। এতিয়া চাবলৈ গ'লে এইবোৰ কেতিয়া ভাল হ'ব তাৰ একো গেৰেণ্টি নাই, আৰু যদিও বা ভাল হৈ যায় তেতিয়াহ'লে মানুহবিলাক কিমান নিশ্চিন্তমতে বাহিৰত ওলাব পাৰিব বা বাহিৰত ঘূৰিব পাৰিব তাৰ একো নিশ্চয়তা নাই। মই ঘৰলৈ আহিছিলোঁ এপ্ৰিলৰ 14 নে 15 তাৰিখৰ দিনাখন, আৰু সেইটো সময়ৰ পৰাই মই এতিয়ালৈকে ঘৰতে আছোঁ। পঢ়া শুনাৰ কাৰণে 2014 চনত ঘৰৰ পৰা বাহিৰ উলিয়াবলগীয়া হৈছিলে। তাৰপিছত ইমান দিনৰ কাৰণে এইবাৰেই প্ৰথম ঘৰত আছোঁ। প্ৰথম অৱস্থাত ভালেই লাগিছিলে, কাৰণ মই যিটো সময়ত গুৱাহাটীৰ পৰা ঘৰ আহিছিলোঁ তেতিয়া কৰোণা মহামাৰী ইমান সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে, কিন্তু ইমান এটা বেছি ব্যাপকভাৱে বিস্তৃত হৈ যোৱা নাছিলে। কিন্তু লাহে লাহে বস্তুবিলাক ইমান বেছি বেয়াকৈ স্প্ৰেড হৈছে। অকল অসমত অকণমান দেৰিকৈ হৈছে, তথাপিও বহুত অনিষ্ট হৈছে। আৰু ইমান হৃদয় বিদাৰক ঘটনা কিছুমান যে এক ছেকেণ্ড নালাগে এটা পৰিয়াল শেষ হৈ যাবৰ কাৰণে। ইমান বেছি নিষ্ঠুৰ যে হ'ব পাৰে মৃত্যু, সেইটো হয়তো ইয়াৰে আগতে ইমান ভয়ানকভাৱে কোনেও দেখিব পোৱা নাছিলে। গতিকে এই সকলোবোৰ দেখিলে কেতিয়াবা মনটো খুব বেছি বেয়া লাগে। আৰু ইয়াৰে ফলত বিভিন্ন ধৰণৰ মানুহকে ধৰি চৰকাৰী চাকৰিয়ালেই হওক বা আমাৰ নিচিনা ষ্টুডেণ্টবোৰেই হওক বহুত বেছি অনিষ্ট হৈছে। আৰু এইবোৰৰ মাজত অসমৰ বানপানী, বাঘজানৰ অগ্নিকাণ্ড এইবোৰ আছেই। এইবোৰ ডাঙৰ ডাঙৰ ইছ্যুজ হয়, কিন্তু ইয়াৰ উপৰিও বহুতো সৰু সৰু এনেকুৱা কিছুমান ঘটনা আছে যিবোৰে এটা পৰিয়াল শেষ কৰি পেলাইছে। বানপানীৰ ফলত কিমান মানুহৰ ঘৰ উটি গৈছে, মানুহৰ সপোনৰ ঘৰখন। এখন ঘৰ বনাওঁতে কিমান কষ্ট হয়, আৰু সেই ঘৰখন যেতিয়া চকুৰ আগত নোহোৱা হৈ যাব, যেতিয়া পানীয়ে সকলোবোৰ উটুৱাই লৈ যাব, তেতিয়া সেই মানুহখিনিৰ অন্তৰত কেনেকুৱা হাহাকাৰৰ সৃষ্টি হয়। লগতে বাঘজানৰ অগ্নিকাণ্ডত যিবোৰ ঘৰ জুয়ে নিমিষতে পুৰি ছাই কৰি পেলালে, যিসকল মানুহে থাকিবলৈকে জেগা নাই, কিমান লাখ লাখ মানুহ আজি ৰিলিফ কেম্পত থাকিবলগীয়া হৈছে। সেই মানুহখিনি কিমান মানুহে খাবলৈ পোৱা নাই, কিমান মানুহে কিমান বেছি দুখত দিন কটাইছে। যেতিয়া এইবোৰ দেখিবলৈ পাওঁ তেতিয়া অন্তৰখনে কান্দি উঠে, কাৰণ সেই গোটেইবোৰৰ লগত যেতিয়া নিজকে চাওঁ তেতিয়া নিজকে বহুত লাকি যেন ফিল হয়। কাৰণ এটলিষ্ট এইটো সময়ত মই মোৰ ঘৰৰ মানুহখিনিৰ লগত আছোঁ বা মই ছেফ আছোঁ, এটলিষ্ট মোৰ মূৰৰ ওপৰত ছাদ এখন আছে। গতিকে মই বিচাৰোঁ যে যিসকল মানুহৰ এইখিনি সময় বহুত বেছি টান হয়, সেইখিনি মানুহ যাতে সোনকালে এইবোৰৰ পৰা মুক্ত হ'ব পাৰে, ভগৱানে যাতে তেওঁলোকক সহায় দিয়ে, তেওঁলোকে যাতে মানসিকভাৱে ভাগি নপৰে। কাৰণ এইটো সময়ত যদি ভাগি পৰে, অৱশ্যে ছিটুৱেশ্যনটোৱে এনেকুৱা যে মানুহে ভাগি পৰিবলগীয়া ছিটুৱেশ্যন, কিন্তু এইটো সময়ত যদি তেওঁলোকে ভাগি পৰে তেতিয়াহ'লে পুনৰ তেওঁলোকে জীৱনটো আৰম্ভ কৰিবৰ কাৰণে যথেষ্ট কষ্টৰ প্ৰয়োজন হ'ব, যিমানখিনি মই অনুভৱ কৰিব পাৰিছোঁ। আৰু আমাৰ নিচিনা ষ্টুডেণ্টখিনি যিখিনি অধ্যয়নৰত হৈ আছিলে বা যিসকলে কেৰিয়াৰৰ কাৰণে নিজকে নিয়োজিত কৰি ৰাখিছিলে, যিয়ে হয়তো টিউশ্যন কৰি দুপইচা দুমুঠি উলিয়াইছিলে, আৰু যিসকলৰ হয়তো ঘৰত আৰ্থিক উপাৰ্জনৰ কোনো পথ নাই, তেওঁলোকে নিজেই কিবা নিজৰ উপাৰ্জনৰ পথ উলিয়াই ঘৰখন পোহপাল দি আছিলে, কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে সেইবিলাক মানুহৰ ঘৰত। গতিকে এইখিনি সময়ত মানুহসকল মানসিকভাৱে ভাগি পৰাটো সেইটো নেচাৰেল কথা হয়। আৰু ষ্টুডেণ্টসকলৰ মাজতো এইটো সময়ত যিমানখিনি মই এতিয়ালৈকে ষ্টাডি কৰি গম পাইছোঁ, ষ্টুডেণ্টসকলৰ মাজত এইটো সময়ত ছুইচাইডেল টেণ্ডেঞ্চি, এনজাইটি, ডিপ্ৰেশ্যন এই ধৰণৰ বেমাৰে তেওঁলোকক লগ দিছে, আৰু এইবোৰে মানুহৰ জীৱনটো ধ্বংস কৰি দিব পাৰে। আৰু
গতিকে বিচাৰোঁ সেইসকল ষ্টুডেণ্টে যাতে মনৰ উদ্যমটো হেৰুৱাই নেপেলায়, কাৰণ কৰোণা মহামাৰী আহিছে, এটা সময়ত গুচি যাব। ময়ো প্ৰথম অৱস্থাত অলপ ডিপ্ৰেশ্যনলৈকে গুচি গৈছিলোঁ, যেতিয়া ছিটুৱেশ্যনটো ইমান বেছি বেয়া হৈ আছে, কেৰিয়াৰৰ কাৰণে চবেই চিন্তা কৰিব লাগে, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগে। গতিকে সেইটো সময়ত যদি এটা এনেকুৱা ধৰণৰ ছিটুৱেশ্যনৰ সৃষ্টি হয়, গতিকে মানুহসকল মানসিকভাৱে ভাগি পৰাটো সেইটো নেচাৰেল হয়। আৰু ৰাতি শুবলৈ যোৱাৰ সময়ত বিভিন্ন ধৰণৰ চিন্তাই মনটো জুমুকিয়াইহি। কেতিয়াবা এনেকুৱা হৈ পাইছে যে কেতিয়াবা গোটেই ৰাতিটোও টোপনি নাহে, এইবোৰ চিন্তা কৰি থাকোঁতে যে কেতিয়া এইবোৰ ভাল হ'ব। আৰু যিসকল বয়োজ্যেষ্ঠ লোক, তেওঁলোকৰ কাৰণে কৰোণা মহামাৰীটো বহুত বেছি বেয়া হয়, তেওঁলোকৰ কাৰণে বহুত বেছি বেয়াকৈ তেওঁলোকক এফেক্ট কৰে। গতিকে এই সকলোবোৰ যেতিয়া চিন্তা কৰোঁ বা যেতিয়া নিউজে পেপাৰে পত্ৰই এইবিলাক দেখিবলৈকে পাওঁ, জীৱ জন্তুৰ হানি হৈছে, ঘৰ ভাঙি গৈছে, পানীয়ে উটুৱাই নিছে, খেতি বাৰী নষ্ট হৈছে, গতিকে এইবিলাক দেখিবলৈ পালে কেতিয়াবা এনেকুৱা লাগে যে জীৱনৰ একো নিশ্চয়তাই নাই। যিবিলাক মানুহে জীৱনত আৰ্জিবৰ কাৰণে গোটেই জীৱনটো লাগি যায়, কিন্তু সেইবোৰ শেষ হ'বৰ কাৰণে এক ছেকেণ্ড এটা নালাগে। গতিকে ইমানকেইটা দিনেদি ঘৰত থাকি বা ইমানকেইটা দিনেদি যিবোৰ হৈ আছে সেইবোৰ যদি ভালকৈ এবাৰ ভাবি চাবলৈ যাওঁ, তেতিয়াহ'লে এনেকুৱা লাগে যে বৰ্তমানটো আমাৰ কাৰণে এতিয়া অতিকৈ কঠিন, কিন্তু এইটোৰ পৰা যদি আমি বাহিৰ ওলাব লাগে, তেতিয়াহ'লে আমি মানসিকভাৱে ভাগি পৰিলে হয়তো নহ'ব। কাৰণ মানুহৰ মনটোক পজিটিভলি ৰখাটো বহুত বেছি দৰকাৰী হয়, আৰু এইটো বহুত বেছি কঠিনো হয়। গতিকে যিসকল মানুহে এতিয়া বহুত বেছি কষ্টত চলি আছে, আশা কৰোঁ তেওঁলোকৰ জীৱনৰ পৰা এই এন্ধাৰ আঁতৰি পোহৰে সকলোকে আলোকিত কৰিব। আৰু ইমান বেছি কঠিন সময়ত যিবোৰ সংগঠনে, লগতে যিসকল ব্যক্তিয়ে সেইবোৰ মানুহৰ সহায়ৰ কাৰণে হাত আগবঢ়াইছে, লগতে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰিছে, সেইটো খুবেই প্ৰশংসনীয়। মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছোঁ যে কৰোণা মহামাৰীয়ে সকলোফালে ইমান সন্ত্ৰাস সৃষ্টি কৰা সময়ত আপোনালোকে সেই মানুহসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ মনৰ অৱস্থাৰ বুজ লৈছে। এইটো নিশ্চয়কৈ মানৱীয়তাৰ এটা জ্বলন্ত উদাহৰণ হয়। গতিকে খুবেই প্ৰশংসনীয় এইটো। আশা কৰোঁ সকলোৰে ভাল হওক। আৰু লগতে যিসকল ষ্টুডেণ্ট এতিয়া অধ্যয়নৰত হৈ আহিছিলে, তেওঁলোকৰ যিহেতু ময়ো এগৰাকী ষ্টুডেণ্ট হয়, ময়ো মোৰ কেৰিয়াৰৰ কাৰণে পঢ়া শুনা কৰি আছিলোঁ, গতিকে তেওঁলোকৰ কাৰণে মই এটাই মেছেজ দিবলৈ বিচাৰোঁ যে এইখিনি সময়ত হয়তো আমি ভাগি পৰিলে নহ'ব, কাৰণ বহুত বেছি কঠিন সময় হয়। আৰু যিমানেই যি নহওক কিয়, আমাৰ মাহঁতৰ বা আমাৰ অনুজ বা আমাৰ অগ্ৰজসকলৰ প্ৰতি আমাৰ কৰণীয় আছে। গতিকে আমি নিজে কঠিন হৈ থাকিব লাগিব। আমি মানসিকভাৱে ভাগি পৰিলে হয়তো আমাৰ চৌপাশৰ পৰিস্থিতিটোৰ ওপৰত সেইটোৱে হানি কৰিব পাৰে। গতিকে বিচাৰিছোঁ সকলোৱে পজিটিভলি থাকক, মনৰ উদ্যমটো হেৰুৱাই নিদিব। আৰু এইটো সময়ত ষ্টুডেণ্টবিলাক সকলো সম্পূৰ্ণভাৱে অনলাইন এডুকেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হৈছে। টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ভাৰ্চুৱেল ক্লাছেছ হৈ আছে। গতিকে এইটো বস্তু হয়তো কিছুমানৰ কাৰণে একচেপ্ট কৰোঁতে অলপ সময় লাগিব, কাৰণ আমাৰ অসমত অনলাইন এডুকেশ্যনটো ইমান এটা বেছি স্প্ৰেড হোৱা নাছিলে। আমি গুগল নাইবা ফেচবুকৰ হেল্প লৈছিলোঁ, কিন্তু এতিয়াও লওঁ, কিন্তু কিছুমান পাৰ্টিকুলাৰ বস্তু চাবৰ কাৰণে আমাৰ ইয়াতে অফলাইন ক্লাছেছটো বেছিকৈ চলে, আৰু মষ্টলি সেইটোৱেই বেছি চলে। গতিকে মানুহখিনিয়ে বিচাৰোঁ যাতে যোনটো বস্তু আমাৰ কাৰণে বৰ্তমান সময়ত বেনিফিচিয়েল হয়, আমি সেইটোক আঁকোৱালি লোৱাটো খুবেই প্ৰয়োজনীয় আমাৰ স্বাস্থ্যৰ কাৰণে, লগতে আমাৰ চৌপাশৰ পৰিৱেশটোৰ কাৰণে। আৰু নিউজে পেপাৰে পত্ৰে কেতিয়াবা পঢ়িবলৈকে পাওঁ যে বহুতো ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীয়ে মোবাইল ফোনটো নথকাৰ বাবে তেওঁলোকে অনলাইন ক্লাছেছ কৰিব পৰা নাই, আৰু সেইটো কাৰণে বহুতে ছুইচাইডৰ নিচিনা কাম কৰিবলগীয়া হৈছে। গতিকে এইবোৰ বহুত দুখ লগা বিষয় হয়। বিচাৰোঁ যে ষ্টুডেণ্টসকলে তেওঁলোকে এইটো সময়ত চবেই সাহসেৰে থিয় দিব লাগিব, আৰু সকলোৱে নিজৰ কাৰণে নিজে প্ৰিকশ্যনছ ল'ব লাগিব।
আৰু বিচাৰোঁ যে অনলাইন এডুকেশ্যনটো সকলোৱে সমানেই পাওক। যিসকলে মোৰ নিচিনা যিসকলে কেৰিয়াৰৰ কাৰণে চিন্তা কৰি আছিলে বা পঢ়া শুনা কৰি আছিলে, আমি হয়তো মনৰ উদ্যমটো হেৰুৱাই দিলে নচলিব। এইটো মোৰ একান্তই ব্যক্তিগত অনুভৱ হয়। মই জাষ্ট মোৰ নিজৰ অনুভৱখিনি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আজি ইমান দিনেদি হ'ল কোনো লগৰ লগত একেলগে বহি অলপ কথা পাতিবলৈ বা সেইটো বস্তু এতিয়া নাই, আৰু কেতিয়া আহিব সেইটো তাৰো একো নিশ্চয়তা নাই। আৰু বিশেষকৈ মানুহৰ লগত ফিজিকেলি কথা বতৰা পাতিবলৈ পালে বেছি ভাল লাগে, মনৰ কথাবোৰ খুলি ক'ব পৰা যায়। গতিকে মই আগতে এনেকুৱা ভিডিঅ' কৰি পোৱা নাই যদিও আজি মই এইখিনি কথা ব্যক্ত কৰিব বিচাৰিলোঁ। বহুদিনৰ পৰা এনেকুৱা ধৰণৰ কিছুমান চিন্তাই মনত খুন্দা মাৰি আছিলেহি। গতিকে এইখিনিয়েই, আৰু বিচাৰোঁ যে সকলো মানুহে নিজৰ প্ৰিকশ্যনছখিনি নিজেই লওক, কাৰণ হস্পিটেলৰ বেডত গৈ পৰি থকাতকৈ বেছি বেটাৰ আমি নিজে নিজকে ছেফলি ৰাখোঁ, কাৰণ সেইটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে সকলোবোৰে ভালদৰে থাকক, সুখে সন্তোষে থাকক। আৰু এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে ফেচবুক বা এনেকুৱা ধৰণৰ অনলাইন প্লেটফৰ্মবিলাকত মানুহবিলাকে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিছে। তেওঁলোকে ইয়াৰ আগৰ সময়ছোৱাত নিজৰ হবিৰ কাৰণে টাইম দিব পৰা নাছিলে, কিন্তু যিহেতু এতিয়া তেওঁলোকে সময় পাইছে, গতিকে নিজৰ প্ৰতিভা বিকাশ কৰিছে। আৰু এইবোৰ দেখিবলৈ পালে ভাল লাগে যে এটলিষ্ট সকলোৱে নিজে কিবা সৃজনীমূলক কামত নিজকে নিয়োজিত কৰি ৰাখিব বিচাৰিছে। আৰু সেইসকল সদাশয় ব্যক্তি যিসকলে অনলাইন ডান্সিং কম্পিটিশ্যন বা ছিংগিং কম্পিটিশ্যন, পয়েম ৰাইটিং কম্পিটিশ্যন, AC কম্পিটিশ্যন এইবোৰৰ কাৰণে এইবোৰ অৰ্গেনাইজ কৰিছে, সেইটো এটা খুবেই সুন্দৰ পদক্ষেপ হয়। কাৰণ এইটো সময়ত সেনেকুৱা ধৰণৰ কিবা কামত নিজকে নিয়োজিত কৰি ৰাখিব পাৰিলে আমাৰ মনটো পজিটিভলি পৰিচালনা কৰিব পাৰোঁ আমি। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ যিসকল অনুজ বা আমাৰ অগ্ৰজসকলে নিজকে এইবোৰ কামত ব্যস্ত কৰি ৰাখিব বিচাৰিছে, ভৱিষ্যতলৈ আৰু এনেকুৱা দেখিবলৈ পাম বুলি আশা কৰিছোঁ। গতিকে বিচাৰোঁ যিটো আমাৰ এতিয়া বৰ্তমান পৰিস্থিতি চলি আছে, এই পৰিস্থিতিটোত আমি পজিটিভলি টাইমখিনি ইউটিলাইজ কৰিব লাগিব, কাৰণ আমি নিজে পজিটিভ থাকিলেহে হয়তো আমাৰ চৌপাশটো আমি ভালদৰে ৰাখিব পাৰিম। আৰু মনৰ সাহসেই চবতকৈ ডাঙৰ সাহস বুলি এষাৰ কথা আছে। গতিকে বিচাৰোঁ সকলোৱে ভালদৰে থাকক, সুখে সন্তোষে থাকক। ভগৱানে এই সকলোবোৰ যদি তেওঁ আছে, তেতিয়াহ'লে নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা যে সকলোবোৰ মানুহে শক্তি দিয়ক এই চিটুৱেশ্যনটোৰ লগত নিজকে মোকাবিলা কৰিবৰ কাৰণে। আমি যাতে নিজকে শক্তিশালী কৰি তুলিব পাৰোঁ এই সময়ছোৱাত, কাৰণ জীৱনৰ এটা এটা মুহূৰ্ত অতিকৈ গুৰুত্বপূৰ্ণ হয়, কাৰণ জীৱনৰ একো নিশ্চয়তা নাই, আজি আছোঁ কাইলৈ নাই। গতিকে যিখিনি সময় আমি থাকিব লাগে, আমি চবেই পজিটিভলি থাকিব লাগে, জীৱনৰ কাৰণে আশাবাদী হ'ব লাগে। যিমানখিনি মই এতিয়ালৈকে কিতাপে পত্ৰই পঢ়িছোঁ বা যিমানখিনি মই এতিয়ালৈকে নিজে অনুভৱ কৰিব পাৰিছোঁ, গতিকে ইমানেই। আশা কৰোঁ সকলোবোৰ ভালদৰে থাকক, নিৰাপদে থাকক। ধন্যবাদ।